কলাইগাঁও হাতীগড় মেকেঞ্জি পথৰ দুৰৱস্থা পথ নিৰ্মাণ কাৰ্য আধৰুৱাত ক্ষুব্ধ ৰাইজ ওদালগুৰি জিলাৰ অন্তৰ্গত তথা খালিংদুৱাৰ আৰু কলাইগাঁও সমষ্টিৰ অন্তৰ্গত কলাইগাঁৱৰ পৰা হাতীগড়লৈ 17 কিলোমিটাৰ উক্ত মেকেঞ্জি পথৰ দুৰৱস্থাই ৰাইজক বছৰ বছৰ ধৰি জ্বলা-কলা খুৱাই আহিছে। দুবছৰ আগতে উক্ত পথটিৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল পথটি। ঠিকাদাৰে কি কাৰণত পথটিৰ কাম কিছু কৰি আধাতেই কাম কৰা বন্ধ কৰি দিলে সেয়া এক ৰহস্য হৈ পৰিল বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। উক্ত গড়কাপ্তানি গুৰুত্বপূৰ্ণ পথটিৰে নিতৌ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অফিচ কাছাৰৰ কৰ্মচাৰী স্থানীয় ৰাইজ আদি সকলো অহা যোৱা কৰি আহিছে যদিও পথটিৰ ওপৰত থকা পুখুৰী সদৃশ গাঁতৰ ফলত ৰাইজ জমৰ যাতনা ভুগিব লগা হৈছে। উক্ত পথটিৰে যাতায়াত কৰা এতিয়া এক প্ৰকাৰৰ কঠিন হৈ পৰিছে কাৰণ সন্ধিয়া হৈ আহিলেই যিকোনো মুহূৰ্তত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা পথটিৰ। এই ক্ষেত্ৰত অঞ্চলটিৰ ৰাইজে খালিংদুৱাৰ আৰু কলাইগাঁও সমষ্টিৰ বিধায়কৰ জৰিয়তে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগক দাবী জনাইছে অতি শীঘ্ৰেই পথটিৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবলৈ। অন্যথা সমাগত BTC পৰিষদীয় নিৰ্বাচনৰ লগতে বিধানসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ ৰাইজ সাজু আছো বুলি কয়। ৰিপৰ্ট অৰূপ বড়ো, টংলা নিউজ 24 বড়োলেণ্ড। 4 বছৰমান আগতে কাম কৰি আৰম্ভ কৰিছিল। আৰম্ভ কৰি এতিয়াতো এই লকডাউনৰ লগে লগে এতিয়া হ'ব পৰা নাই। ইয়াৰ উপৰি তাৰ আগত কাউ ভাড়াটো থাকি আছে। এই ৰাস্তাটো কমপ্লিট হোৱা নাই। এতিয়া টকা তেওঁলোকে কি কৰিছে নাজানো, বহু টকা সেইটোতো 12 কোটি নে কিমান টকা চেংচন হোৱা বুলি শুনিব পাইছোঁ। এতিয়া এইবিলাক থাকি গ'ল। গতিকে এই ৰাস্তাটো কৰিব নে নকৰিব আমি একেবাৰে গ'লোঁ PWD অফিচত সুধিলোঁগৈ। সোধা মানে তেওঁলোকৰ মানুহ লগ নাপালোঁ। 4 দিন গ'লোঁ মই, 4 দিন গৈ লগ নাপালোঁ। অফিচৰ মানুহ নাই, SDO নাই। SDO নাই কিবা কিবি তেওঁলোকে বড়োবাবুক সুধিছিলোঁ, বড়োবাবুৱে ক'ব নোৱাৰে। কিমান দিন হ'ল এইটো ৰাস্তা এনেকৈ পৰি থকা? লকডাউনৰ পৰা আজি 8 মাহ হ'ল। গতিকে 8 মাহ এতিয়া কাম নাই, কাম হ'ব কৰি থাকে। এতিয়া আমি ভাবিছিলোঁ যে লকডাউনৰ কথাতে কাম হ'ব, কিন্তু ইতিমধ্যে লকডাউনতো বহুত ঠাইত কাম হৈ আছে, কিন্তু আমাৰ এই ৰাস্তাটোহে কাম নহয়। কোন সমষ্টি পৰে ৰাস্তাটো? ৰাস্তাটো এতিয়া পানেৰী সমষ্টি, বিধানসভা সমষ্টি পানেৰী সমষ্টি, আৰু এনে BTC হেৰি পৰিষদীয় সমষ্টি হ'লে খালিংদুৱাৰ পৰে। সিফালেখিনি হ'ব কলাইগাঁও সমষ্টি। এতিয়া তাৰ পৰা হাতীগড় চকৰ পৰা কলাইগাঁৱলৈ 17 কিলোমিটাৰ আছে। আমি আগতে শুনিছিলোঁ যে 10 কিলোমিটাৰ ইয়াৰ হ'ব আৰু সিফালৰ পৰা 2 কিলোমিটাৰ হ'ব, বাকী 6 কিলোমিটাৰ 5 কিলোমিটাৰ ৰৈ থাকিব, তাতে বাকী থাকিব বুলি কৈছিল। এই ক্ষেত্ৰত আপুনি ৰাস্তাটো যি হোৱা নাই, এই ক্ষেত্ৰত আপুনি আপোনাৰ যিটো মানে স্থানীয় বিধায়কক কি বুলি ক'ব বিচাৰে? এতিয়া স্থানীয় বিধায়কটো আমি তেওঁৰ ওচৰত যোৱা নাই, তেওঁক কোৱাও নাই। গৈ PWD অফিচতে গৈছিলোঁ। আমি এতিয়া ক'ৰ পৰা হৈছে ৰাস্তাটো সেইটো নাজানো, সেইকাৰণে PWD অফিচত গ'লোঁ। PWD অফিচত 3 দিন 4 দিন গৈ ঘূৰি আহিছোঁ। তাৰিখেৰে মই লিখি থৈ দিছোঁ। এতিয়া এনেকুৱা হৈ আছে। এতিয়া সোনকালে কৰিব লাগে, আৰু কৰে যদি সোনকালে কৰিব লাগে, নকৰে যদি আৰু কি কৰে কৰিব। চৰকাৰৰ এটা কি ব্যৱস্থা কৰে চৰকাৰে, সেইটোহে এটা কথা। এতিয়া শুনিব পাইছোঁ লকডাউনৰ ভিতৰতো অন্যান্য ৰাস্তাবিলাকত কাম কৰি আছে, কিন্তু আমাৰ এইটোত যি লকডাউনৰ পৰা বন্ধ হ'ল এতিয়ালৈকে বন্ধই হৈ থাকিলে। অলপ গম পোৱা মতে এই ৰাস্তাটো এতিয়া তেওঁলোকে দুধুৰ-মুধুৰকৈ কয় মানুহক, যে এবাৰ কয় যে এইটো চাব লাগিব, আকৌ নতুনকৈ হয়তো চেংচন কৰিব লাগিব পাৰে, ৰাস্তাটো হ'ব কিন্তু হয়তো দেৰি হ'ব পাৰে, এনেকুৱা ধৰণৰ কথা কয়। গতিকে আমাৰ সন্দেহ হৈছে যে এবাৰ চেংচন হোৱা বস্তুটো আকৌ আধৰুৱা হৈ কেনেকৈ পৰি থাকে। এইটোতো নিয়মত হ'বই লাগে। লকডাউনৰ কাৰণে যদি কেইদিনমান বন্ধ হয়, এতিয়াতো লকডাউন ভাঙা গৈছে, এতিয়া আনলক হৈ আছে, এতিয়া এইবোৰ জমা কৰি শিল পৰি আছে। হয়, আমাৰ এই ৰাস্তাটো আজি বহুত দিন হ'ল। এতিয়াও আমাৰ যিখিনি নেকি ৰাস্তাৰ আমাৰ ইতিমধ্যে ঠিকাদাৰসকলে কৰি গৈছে, কিন্তু ইতিমধ্যে আধৰুৱা কৰি থৈ গ'ল। আমাৰ এই ৰাস্তাটো বহুত মানে যান বাহন চলাচল কৰাত বহুতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ৰাস্তাটোৰ নাম কি? ৰাস্তাটো আছিল পুৰণা BTCৰ যুগৰে মেকেঞ্জি ৰোড বুলি কয়। অতি পূৰ্বৰে পৰা আৰ্মিবিলাকে এইটোৱে ৰাস্তা অহা যোৱা কৰিছিল, আৰু সেই ৰাস্তাটো আজিলৈকে চৰকাৰে কোনো মানে ব্যৱস্থা লোৱা নাই, আৰু যিখিনি কৰিছিল আধৰুৱা হৈ থাকিল। গতিকে আজি আমাৰ দুটা সমষ্টি পৰে, আমাৰ আপোনাৰ খালিংদুৱাৰ সমষ্টি আৰু আমাৰ কলাইগাঁও সমষ্টি, পানেৰী কলাইগাঁও, এই দুটাৰ সমষ্টিত আমাৰ পৰে। কিন্তু আমাৰ দুৰ্ভাগ্য, আমি যাতে আগন্তুক BTC ইলেকশ্যন আৰু অসম বিধানসভা ইলেকশ্যনৰ আগতে এই ৰাস্তাটো আমাক যাতে কৰি দিয়ে,
কাৰণ আমাৰ বহুতো অসুবিধা হৈছে যান বাহন পৰা আদি ছাত্ৰ ছাত্ৰী যিসকল ভুগি থাকিবলগীয়া হৈছে বৰষুণ দিলে গোটেই ৰাস্তাটো পানী হৈ থাকে আৰু খাল বিলৰ নিচিনা অৱস্থা পৰিছে গতিকে আমি যাতে চৰকাৰক আমি যাতে সোনকালে এই ৰাস্তাটো যাতে যিখিনি আধৰুৱা কাম আছিল যাতে সোনকালে আমাৰ ৰাস্তাটো বনাই দিয়ে তাৰ কাৰণে আমি বিভাগীয় চৰকাৰী আমি সেৱা জনাইছোঁ গতিকে যদি আমাক এই ৰাস্তাটো কৰি নিদিয়ে তেতিয়াহ'লে আমি চৰকাৰৰ যিখিনি নেকি উন্নয়নমূলক কাম বুলি আমি জানিছোঁ তেখেতসকলে যাতে আমাক এই বিধানসভাৰ ইলেকশ্যনৰ আগতে বা পৰিষদীয় BTCৰ যিখিনি আলোচনা BTCৰ নিৰ্বাচনৰ আগতে আমাৰ ৰাস্তাটো কৰি দিয়ে তাৰ কাৰণে আমি চৰকাৰক মানে অনুৰোধ জনাইছোঁ দাবী জনাইছোঁ আমি News দাবী 24 জনাইছোঁ Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.